উপস্থিত অনুষ্ঠান ভারতীয় জনতা পার্টির এই জেলার সভাপতি ডাঙরিয়াকে আদি করে সম বিশিষ্ট ব্যক্তিসকল আৰু মোৰ প্ৰধান আদৰৰ এই অঞ্চলৰ ৰাইজসকল, আমাৰ কাৰ্বি-আংলং অটোনমাছ কাউন্সিলৰ সমূহ বিষয়াসকল, মোৰ প্ৰধান আইনজ্ঞসকল আৰু লগতে মোৰ প্ৰাক্তন সতীৰ্থ সাংবাদিক বন্ধুসকল, আজি আচলতে মই ধন্যবাদ জনাম আমাৰ তুলিৰাম ৰাহুল ডাঙৰীয়া। কাৰণ কিয় তেখেতে মই যেতিয়া মন্ত্ৰীৰ দায়িত্ব পালোঁ PNRD বিভাগ আৰু এই বিভাগৰ দায়িত্ব পোৱাৰ পিছতে তেখেতে মোকো কেইবাবাৰো ফোন কৰিছিলে আৰু আমাৰ মনীষ শৰ্মা ডাঙৰীয়াকো কেইবাবাৰো ফোন কৰিছিলে যে ইয়াতে আমাৰ ৰিচোৰ্চ পাৰ্চনসকলৰ কাৰণে যাতে এটা ট্ৰেইনিং চেণ্টাৰ যাতে হয় তাৰ কাৰণে তেখেতে মোক অনুৰোধ জনাইছিলে। গতিকে এইটো যিহেতু প্ৰতিখন জিলাত আমি এই একোটা 2 কোটি টকা দিয়া ব্যক্তি এই ট্ৰেইনিং চেণ্টাৰ যিহেতু আমি দিওঁ আৰু সেইকাৰণে তেখেতে মন্ত্ৰী হোৱাৰ পিছতে প্ৰথম মোক তুলিৰাম ৰাহুলে লগ ধৰি তেখেতে মোক কৈছিলে যে আমাৰ ইষ্ট কাৰ্বি আংলঙত এই চেণ্টাৰটো বনাই আছে, কিন্তু পশ্চিম কাৰ্বি আংলঙত বনোৱা নাই। গতিকে এই স্কিমটো ভুল গতিকে আপোনালোক সকলোৱে ধন্যবাদ। যিকি নহওক আমি ইতিমধ্যে এই চেণ্টাৰ